নমস্কাৰ বন্ধুসকল, মই জীৱনৰ মই নাচিম এটা এই বৰঘাটৰ যিটো আমাৰ বিসৰ্জন থলীৰ পৰা আজি প্ৰতিভা বিসৰ্জন থলীৰ পৰা মই দেৱজিৎ গগৈ আজি দুৰ্গা পূজাৰ শ্ৰী শ্ৰী মহাদশমী ইয়াত বহুতো ভক্তৰ সমাগম ঘটিছে। ইয়াত বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে বিসৰ্জন থলীখনত কিছুমান ভলণ্টিয়াৰে এইটো পৰিষ্কাৰ কৰিছে। ইয়াৰ পিছতে আমাৰ ইয়াত 4খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। এই প্ৰতিমা আহি ইতিমধ্যে উপস্থিত হৈছে। বৰহাটৰ যিটো ঐতিহাসিক সাৰ্বজনীন কালীবাৰী প্ৰথমখন হ'ব, তাৰপিছতে বৰহাট নৱজ্যোতি সংঘ, ইয়াৰ পিছতে বৰহাট ৰেলপথী, ইয়াৰ পিছতে আছে ৰেলৱে কলনী। 4খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ভলণ্টিয়াৰসকল লাগি গৈছে, পুখুৰী পৰিষ্কাৰ কৰিছে। যিটো ৰেলৱে ষ্টেচনৰ পিছফালে থকা ৰেলৱে পুখুৰী, ৰাজহুৱা পুখুৰী, ইয়াতে বিসৰ্জন দিয়া হ'ব। ভলণ্টিয়াৰসকল নামিছে। আনন্দ ইমান নাই, কেৱল মাত্ৰ ঢাকৰ শব্দ। আমাৰ কেইগৰাকী হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ মহাপ্ৰয়াণ হোৱাৰ পিছত এতিয়াও আমাৰ অন্তৰ দুখে ভৰি আছে। গতিকে দুৰ্গা পূজাৰ নিয়ম মাফিক আমি উদযাপন কৰিছো, ৰাইজে উদযাপন কৰিছে। বিভিন্ন ধৰণৰ দেখাইছে আৰু বিসৰ্জন থলী ঠাই উপস্থিত হৈছে। দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়া দৃশ্য চাবলৈ আহিছে। বিসৰ্জন থলীত বিসৰ্জন দিয়ে, প্ৰতিমা বিসৰ্জন দিয়াৰ কাৰণে পুখুৰীটো পৰিষ্কাৰ কৰা হৈছে। তাৰপিছতে এইটো প্ৰতিমা বিসৰ্জন দিয়া হ'ব। আৰু মোৰ ভাতৃ প্ৰতিম ইয়াত আছে পাপন মজুমদাৰ, বহুত দিনৰ মূৰত আহি উপস্থিত হৈছে। তোমাৰ আজি দশমী শুভেচ্ছা জনাইছো। ধন্যবাদ দাদা। মানুহে চিনি নাপাব তোমাক। হ'ব দিয়ক, আশীৰ্বাদ কৰক, পৰিয়াল মংগল থাকক দেই। তাকে কামনা কৰিছো। 4 বছৰৰ মূৰত আহিছা ন? ভাল লাগিল, ভাল লাগিছে। নিজৰ ঠাইত মানে পূজাৰ আৱেগটো বেলেগ। হয় হয়। গতিকে ইয়াত বিভিন্নজন আহি উপস্থিত হৈছে। গতিকে প্ৰথমতে পাপন মজুমদাৰ প্ৰথম সাক্ষাৎকাৰটো মই ললো। একদম ভাল নহয়, ভাল মানে জুবিনদাৰ ৰূপত মানে আমি বহুত মানে মূল্যৱান হৈ আছোতো। সেইকাৰণে আমি কেনেদৰে বৰ্ণনা কৰিম আজি মুহূৰ্তটো আনুষ্ঠানিকতা ৰক্ষা কৰা হৈছে আৰু আমাৰ আমি আগতে ব্যক্ত কৰিছিলো, যিহেতু জুবিন গাৰ্গ এইবাৰ প্ৰতিখন পূজা মণ্ডপত হয় হয় বন্দনা হৈছে। ভগৱানৰ অংশ আছিল তেওঁ। এইটো মানে ভগৱানৰ লগত সেইকাৰণে তেওঁ পূজিত হ'ল। সমানে প্ৰতিখন পূজা মণ্ডপত হৈছে। গতিকে তেখেতৰ আত্মাৰ কাৰণে ভাল। কিন্তু আমিতো সদায় দুখ থাকিবই, হেৰুৱালো, অকালতে হেৰুৱালো এগৰাকী জুবিন গাৰ্গক, হয় নাই? দেৱদূত হিচাপে আহিছিল, আকৌ ঈশ্বৰে লগতে তেওঁ সন্মান দি পেলাই লগত লৈ গৈছে। আমি তেখেতক বিসৰ্জন দিব নোৱাৰো, সদায় থাকিব সদায়। তেওঁ কৰ্মৰাজি আমাৰ মাজত জীয়াই থাকিব সদায়। ধন্যবাদ। আমি দেখুৱাব বিচাৰিছো ভক্ত আমাৰ ডেকা যুৱকসকল নামিছে। পুখুৰীটো পৰিষ্কাৰ প্ৰায় হৈছে। এতিয়া বিসৰ্জন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰথম এখন সাৰ্বজনীন কালীবাৰী প্ৰতিমা প্ৰথম বিসৰ্জন দিয়া হ'ব। ভক্তৰ সমাৱেশ ঘটিছে। আনন্দ কেৱল মাত্ৰ ঢাকৰ শব্দ। আগতে ডিজে মাত থাকে, এইবাৰ কেৱল মাত্ৰ ঢাকৰ মাত আমি শুনা পাইছো।
বৰহাট সাৰ্বজনীন কালীবাৰী প্ৰতিমা এনজয় ডে লগতে ইয়াৰ বিভিন্নজন আছে গতিকে এনজয় বা দুৰাষাৰ কথা জানিব বিচাৰিম দেই আমি আজি আমি আনন্দ কৰা নাই দুৰ্গা পূজাত আমি প্ৰতি বছৰৰ দৰে এই বছৰ নহয় এই বছৰ সম্পূৰ্ণ আমি মানে অনুষ্ঠিত বুলি ক'ব নোৱাৰি একেবাৰে সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে আমি কোনো ধৰণৰ ডিজি ব্যৱহাৰ কৰা নাই আমি কোনো ধৰণৰ নাচ গান বা ধেমালি নৃত্য পৰিৱেশন কৰি আমি দেৱীক আনো এইবাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই আমি আমাৰ বৰহাটৰ যুৱক আমাৰ অসমৰ হাৰ্টথ্ৰোব অসমীয়াৰ হিয়াৰ আমঠু আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে আমি দুৰ্গা বিসৰ্জন কৰিবৰ কাৰণে আহিছো লগতে সমূহ বৰহাটবাসী ৰাইজক আমি আপোনাৰ চেনেলৰ যোগেদি আমি বিজয়া দশমীৰ হিয়া ভৰা শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো আশীৰ্বাদ কৰক যাতে আমি সকলো সুন্দৰভাৱে শান্তিৰে আমি থাকিব পাৰো যাতে আমাৰ যি ধৰণে ভয়াৱহ সমস্যাবোৰ হৈ আছে এইবোৰ নহওক যাতে এইগৰাকী দেৱী দুৰ্গাক বিভিন্ন ঠাইত বিভিন্ন লাখ লাখ মণ্ডপত আমি কেৱল প্ৰাৰ্থনা কৰিলো গতিকে সেই লাখ লাখ যিমানটা মণ্ডপ আছিলে অসমত বেংগললৈকে দেশৰ বিভিন্ন ঠাইত একেবাৰে জুবিনৰ ফটোখন তেওঁলোকে সমানে এইকেইদিনত সমানে আমি শ্ৰদ্ধাঞ্জলি জনাইছো আমাৰ সমগ্ৰ বৰহাটত সমগ্ৰ অসমত চৰাইদেউ জিলা নহয় অসম নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলত বিশেষভাৱে কলকাতাত ৱেষ্ট বেংগলতো আমি দেখা পাইছো বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি যে জুবিন গাৰ্গৰ তেওঁলোকে ফটো লগাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমানে তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে হয় একেবাৰে বিৰল আৰু তাৰ কাৰণে আমি গৌৰৱান্বিত অসমীয়া হিচাপে যে আমাৰ অসমৰ এজন যুৱক আমাৰ বৰহাটৰ এজন যুৱক তেখেতক এনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলি জনাইছে এতিয়ালৈকে কোনো হোৱা নাই হয় গতিকে অকল জয় দুৰ্গা মা নহয় জয় জুবিন দা আৰু লগতে আমাৰ অহা 17 অক্টোবৰ তাৰিখে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ আদ্য শ্ৰাদ্ধ আমি বৰহাট মহাবিদ্যালয় আয়োজন কৰিছো চৰাইদেউ জিলা ভিত্তিক গতিকে সকলোকে আপোনাৰ চেনেলৰ যোগেদি আমি সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছো বিভিন্ন প্ৰান্তৰ পৰা লগতে তাতে চিতাভস্ম অনা হ'ব জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি চিতাভস্মকো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যদি কোনোবা বিভিন্ন ঠাই আমাৰ এলেকা আছে য'ৰ পৰা আহে জুবিন প্ৰেমী ৰাইজক আহিবৰ কাৰণে আমি আপোনাৰ চেনেলৰ যোগেদি মই আমন্ত্ৰণ জনাইছো আৰম্ভ হ'ব দিয়া দেৱী দুৰ্গাৰ লগতে জুবিন দাৰ এই জুবিন গাৰ্গৰ নাম ওচৰত জয় জুবিন দা জয় দেৱী দুৰ্গা জয় জুবিন দা ধন্যবাদ ধন্যবাদ মই এতিয়া অলপ ঘূৰিম দুই এজনৰ সাক্ষাৎকাৰ ল'ম ইয়াৰ পৰা দেখুৱাইছো অলপ আগলৈ গৈছো এতিয়া দেৱী প্ৰতিমা সাজু হৈ আছে বিসৰ্জনৰ কাৰণে এই বৰহাট সাৰ্বজনীন কালীবাৰী প্ৰতিমা ঐতিহাসিক যিয়ে প্ৰায় 100 বছৰ সম্পূৰ্ণ কৰিছে অহা 20, 21, 22, 23 অক্টোবৰ তাৰিখে বৰহাট সাৰ্বজনীন কালীবাৰীত শতবাৰ্ষিকী উদযাপন হ'ব কালী পূজাত এয়া প্ৰথমটো প্ৰতিমা বিসৰ্জন হ'ব দিবলৈ লোৱা আছে এয়া বিসৰ্জন দিয়া হ'ল ইতিমধ্যে আমাৰ সাৰ্বজনীন কালীবাৰী বৰহাটৰ ঐতিহাসিক পূজা গতিকে প্ৰথমটো প্ৰতিমা বিসৰ্জন দিয়া হ'ল এতিয়া বাকীসকল এয়া গণপতি লক্ষী সৰস্বতী এইসকলৰ প্ৰতিমা বিসৰ্জন হ'ব মহিলাসকলৰ উৰুলি আয়তী উৰুলি নন্দী এয়া বিসৰ্জন প্ৰথমটো প্ৰতিমা দেৱী দুৰ্গা ছেকেণ্ডা কিবা এটা ক'ব বিচাৰে আজি বৰ্তমান মই বৰহাটত আছো বৰহাটত যি 3খন পূজা অনুষ্ঠিত কৰা হয় যিহেতু আমাৰ মৰমৰ অসমৰ হাৰ্টথ্ৰোব জুবিন গাৰ্গ ঢুকাইছে তেখেতৰ পৰলোকগামী হৈছে সেইটো কাৰণে বৰ অনুষ্টুপীয়াকৈ আমি এই পূজা কেইখন অনুষ্ঠিত কৰিছো গতিকে ৰাইজে যাতে আমাক বেয়া নাপায় ধন্যবাদ ধন্যবাদ বিসৰ্জন চলি আছে ইয়াত ভক্তৰ আগতে যিমান আহে সিমান নাই এবাৰ 4 ভাগৰ এভাগো প্ৰায় অনুপস্থিত গতিকে এবাৰ সেই হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ
অকাল মৃত্যুত সকলো এতিয়া মৰ্মত এয়া আন এটি প্ৰতিমা এই গণপতি বাবা গণপতি প্ৰতিমাত বিসৰ্জন হৈছে দেৱী দুৰ্গাৰ সেনানী এজন এজনকৈ এজনাকৈ বিসৰ্জন দি থকা হৈছে শ্ৰীযুত গগৈদেৱ আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰো গতিকে প্ৰতি বছৰে আপুনি জড়িত থাকে এই দুৰ্গা পূজাত নিশ্চয় চৰকাৰৰ অনাড়ম্বৰভাৱে আমি উদযাপন কৰিলো হয় গতিকে হাঁহি ফূৰ্তি নাই এইবাৰ কেৱল ঢাকৰ শব্দ নাই এইবছৰ যি ধৰণে বিসৰ্জনৰ সময়ত বা পূজাৰ সময়ত যিটো উৎসাহ থাকিব লাগে তেনেধৰণৰ নাই যিহেতু হিয়াৰ আমঠু আমাৰ জুবিন গগৈ জুবিন গাৰ্গ ডাঙৰীয়া মানে অকাল বিহুল বিহুৰ ক্ষেত্ৰত আজি যি উৎসৱ হ'ব লাগে সেই যিধৰণে ফূৰ্তি হ'ব লাগে সেইধৰণে খুব প্লান হৈছে খুব কম হৈছে আৰু আজি ভাবোঁ তিনিখন পূজা কমিটিয়ে ইয়াত বিসৰ্জন দিব আৰু শান্তিপূৰ্ণভাৱে পাৰ হৈ যাব বুলি আশা কৰিছোঁ নিয়ম মাফিক কামখিনি হয় নিশ্চয় নিয়ম মাফিক কামখিনি কৰা হৈছে আৰু নিয়মমাফিক কামখিনি কৰিবলৈ যাওঁতে শান্তিপূৰ্ণভাৱে যাতে হৈ যায় ধন্যবাদ গগৈদেৱ প্ৰতিমা বিসৰ্জন চলি আছে আমি শেষৰ সময়লৈ আহিছো গতিকে আমাৰ ইয়াত ওচৰত এজন গ্ৰাম প্ৰধান আছে মিল্টন গগৈদেৱ কি ক'ব বিচাৰে আজি শান্তিপূৰ্ণভাৱে হয় সৰ্বপ্ৰথমে বিজয়া দশমী উল্লেখ জনালো আমাৰ বৰহাট ৰেলৱে পুখুৰীত আমাৰ যি তিনিখন দুৰ্গা পূজা আছে সেই তিনিখন দুৰ্গা পূজাৰ আমাৰ ইয়াত সুন্দৰৰূপে ইতিমধ্যে আমাৰ এখন পূজাৰ সম্পূৰ্ণ হৈছে বিসৰ্জন বাকী কেইখনো সুন্দৰৰূপে হ'ব আমি আশা ৰাখিছোঁ বৰহাটৰ সমূহ ৰাইজে এই ক্ষেত্ৰত সহযোগ আগবঢ়াইছে আৰু সুন্দৰ ৰূপত আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে এখন পূজাৰ বিসৰ্জন হৈ গৈছে গতিকে বাকী কেইখনো সুন্দৰৰূপে হ'ব পুনৰবাৰ বিজয়া দশমীৰ শুভেচ্ছা আপোনালোকে জ্ঞাপন কৰিছোঁ ধন্যবাদ আনন্দ উৎসাহ নাই আৰু নিয়ম মাফিক আমি কাম কৰিছো ধন্যবাদ এতিয়া এগৰাকী আমি দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়া মহোদয়ৰ ওচৰলৈ যাওঁ এয়া আন এখন পূজা সমিতিৰ যিখন নৱজ্যোতি সংঘ প্ৰতিমা বিসৰ্জন হ'ব ফৰ্মেলিটি কৰি থকা হৈছে আনুষ্ঠানিকতা চলি আছে আচ্ছা আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম আজি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈছে বৰপেটা আৰক্ষী থানাৰ বিচাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় ধুনীয়া হৈছে এইবাৰ যদি আমি ইমান সুন্দৰভাৱে আমাৰ কাম সমাধান হৈ আছে বিশৃংখলৰ সৃষ্টি হোৱা নাই মুঠতে আমাৰ কাম পৰিস্থিতি নাই হোৱা ধন্যবাদ ছাৰ আপোনালৈ গতিকে এয়া বিসৰ্জন প্ৰক্ৰিয়া চলি আছে এতিয়াও আহি আছে মাত্ৰ তিনিখন পূজা সমিতিৰ প্ৰতিমাত বিসৰ্জন দিয়া আছে এইবাৰ মই ভিডিঅ'টো বেছি সময় নকৰোঁ সামৰিম চাহ বা ললো ভক্তৰ যদিও আনন্দ উৎসৱ নাই কিন্তু পূজাৰ যিটো মনত পূজাৰ প্ৰতি যি মৰম চেনেহ আছে তাকো আমি এৰিব নোৱাৰো শ্ৰদ্ধা ভক্তি আমাৰ যি পৰম্পৰা আমি মানিবই লাগিব গতিকে ইয়াত মহিলা সকলো আছে এইফালে আমি মহিলাসকল দেখিছো অনুষ্ঠান বিসৰ্জন অনুষ্ঠান চলি আছে প্ৰতিমা আন এখন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব আমাৰ বুঢ়ী গৰাকী ৰৈছে কেনেকৈ ইমান ফূৰ্তি নাই ন হয় হয় কি কৰিব আৰু গতিকে এতিয়া মই ইমানতে ভিডিঅ'টো সামৰিব খুজিছো আজি যিটো প্ৰতিমা ইতিমধ্যে বিসৰ্জন চলি আছে শেষ হ'ব আৰু কেইটামান মুহূৰ্তৰ ভিতৰত গতিকে বৰহাটৰ তিনিখন পূজাৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া শেষ হ'ব গতিকে মই তাৰ এইখিনিয়ে ক'লো দেখুৱালো আপোনালোকক ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জুবিন দাৰ নামত জয় জুবিন দা লিখিব আপোনালোকে জয় দুৰ্গা মা জয় জুবিন দা গতিকে জয় দুৰ্গা মাৰ লগত জুবিন দাক আমি স্মৰণ কৰিছো প্ৰতিখন পূজাৰ বেদীত পূজা মণ্ডপত এবাৰ জুবিন দাৰ বন্দনা হৈছে গতিকে এইটো বিৰল ক্ষণ এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত
পূজাৰ লগত এটা উৎসৱ পৰম্পৰাৰ লগত তেখেতকো সম্বন্ধিত হৈছে। ধন্যবাদ।